লাকলো চুমুনিত তিনিদিনীয়াকৈ ধনেখনা নাট উৎসৱ উদ্বোধনী অনুষ্ঠানত মৰাণৰ বিধায়কসহ বহু গণ্যমান্য ব্যক্তি উপস্থিত। ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজচক্ৰ অন্তৰ্গত তথা মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত লাকলো চুমুনিত ধেমেচি ডিমকিনা যুৱ সংঘ আৰু অঞ্চলস্থ ৰাইজৰ আয়োজনত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ধনেখনা নাট উৎসৱ অনুষ্ঠিত হয়। উক্ত উদ্বোধনী অনুষ্ঠানত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ মুখ্য পঞ্জীয়ক বিনোদ বৰা, পদ্মশ্ৰী বঁটাপ্ৰাপক হেমপ্ৰভা চুতীয়া, মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, বিশিষ্ট সাংস্কৃতিক কৰ্মী অসীম কুমাৰ শৰ্মা, পলাশ প্ৰতিম মেছসহ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।